কি হৈছে পেচেণ্টৰ লগত দিব মানুহ নাই আপোনালোকৰ হা কি কি ৰ'ব কি হৈছে চালা ইমান সময় কেই ঘণ্টা হ'ল এতিয়া চাওক কেই ঘণ্টা এনেকৈ আছে পেচেণ্টে চালা কেই লাখ টকা লৈছা মনত আছে না কেই লাখ টকা লৈছা হা কি ভিডিঅ' নকৰিবি কি ভিডিঅ' নকৰিবি কি ভিডিঅ' নকৰিবি কি ভিডিঅ' নকৰিবি ভিডিঅ' কৰা কি ভিডিঅ' নকৰিবি কোনে কৈছে ভিডিঅ' কৰিব নালাগে ঐ হেৰিক মাত মিডিয়া মাত ঐ এই চা হায়াত হস্পিটেল চালা অভদ্ৰামী ইহঁতৰ এই চা এনেকৈ কৰোণা পেচেণ্ট চা চাই লওক চালা ঐ চাই লওক পেচেণ্টকে উঠাব পৰা নাই পেচেণ্টকে উঠাব পৰা নাই গাড়ী নিদি দেখোঁ আমি বেমাৰী নামে ইটোক যাওঁ সিটোক কয় আমাক আকৌ কনাই তাতে কিছু আমাৰ মানুহে ফোন কৰিব এই নেকি চিষ্টেম কিন্তু চিকিউৰিটি কেইটাৰ ল'ৰাটোক সোমাব নাযায় চোৰৰ কথাতে ল'ৰাটোক সোমাব নাই নিজৰ কি নমায়না কিমান দেৰি হ'ল ইয়াতে 1 ঘণ্টা হ'ল ৰখি আছে 1 ঘণ্টা গম পাইছে গাড়ী নাই এতিয়া গাড়ী অহাৰ পিছত এতিয়া উঠোৱা মানুহ নাই এই ল'ৰাটোক আহিব দিয়া নাই নিজৰ ল'ৰা হেৰি কৰিম মামা ক'ত গ'ল হ'ব বুলি ক'লেতো চব হৈ যায় নাযায় না গাড়ীত ধৰ মই আছোঁ মই উঠাম গাড়ীত মই উঠাম এইটো ফেচবুক ভিডিঅ' ফেচবুক মাজে ঘূৰা ভিডিঅ' কৰ মই উঠাম কৈছা ৰ'বা এই চাই লওক আপোনালোকে চাই লওক অভদ্ৰামী চালা সিহঁতে গাড়ীত নিয়া এটা মানুহ নাই চালা কৰোণা কি গালি নপৰিব কি হস্পিটেল হলে এই ল'ৰাটোক আহিব দিয়া নাই জানো আপোনালোকে হস্পিটেলৰ নিয়ম দেখাব আহিছে চালা নিয়ম দিলে পইচা লুটাৰ ধান্দা তোৰ গম পাইছা তোৰ দেউতাৰে নিজে পচি মৰিব মই ক'লো চালা এই কোভিড পেচেণ্ট এনেকৈ দেখে কোভিড পেচেণ্ট হা অভদ্ৰ চালা এই চাই লওক এইবিলাক চব চাই লওক চব ভিডিঅ' ভাইৰেল কৰি আছোঁ এই চা হায়াত হস্পিটেল এই হায়াত চালা ডকাইত চালা বুজিছা মোক আহিব নিদিয়ে ইমান নিয়ম হৈ লৈছি চালা মই বাৰে কৈছোঁ ল'ৰাটো জন্মতা ল'ৰা মোক আহিব নিদিয়ে ল'ৰাটো জন্মতা ল'ৰাটোক চালাতে নেৰাই নিয়ম হৈ দিছে এদিন আপোনাৰ ল'ৰাই কোনে কৈছে কোন ইয়াতে কোনে কৈছে ন মেডিয়াক মাত কি হৈছে চালা এটা হস্পিটেল বৰবাদ কৰি দিম মই ক'লো গম পাইছা কি হৈছে ইয়াতে কৰোণা পেচেণ্ট এটা 1 ঘণ্টা হ'ল গম পাইছে ইয়াতে এনেকৈ থিয় হৈ আছে গাড়ী নাই আপোনাৰ গাড়ী নাই আপোনাৰ মানুহ নাই আপুনি কওকচোন আপোনাৰ কমন চেন্স আছে নে নাই কি আপুনি চোৱা নাই কি কৰিছে পিছে পেচেণ্ট এটা কিমান মাৰিব পাৰে ইয়াতে পেমেণ্ট লৈছে গাড়ী আমি কি আধুনিক গেছি পইচা কোনে লৈছে তুমি পিছুৱাই কৰোণা পেচেণ্টটো নিবৰ কাৰণে পেমেণ্ট লৈছে কিমান সময় ৰাখিব পাৰে ইয়াত 1 ঘণ্টা হ'ল এতিয়া 45 মিনিট ওপৰত পেপাৰ কৰি আছে গাড়ী কি কিবা এটা হৈ গৈছে